guys, welcome back to my YouTube channel. So guys, আজি আমাৰ কলেজত বাৰ্ষিক অধিৱেশন আছে. So আপোনালোকক দেখাম কি কৰোঁ কি নকৰোঁ. So মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু হয় নাই বন্ধু? Guys, চাওকচোন কিমান ধুনীয়া এখন পৰিৱেশ, চফা গাঁও. গছপাতো পৰি থকা নাই কিন্তু গছ-গছনি আছে কিমান চফা. বৰ্তমান এতিয়া গৈ আছোঁ কলেজলৈ, বৰ্তমান লগতে ঘৰলৈ আহিছোঁ. So guys, finally কলেজৰ অভিমুখে গৈ আছোঁ. বৰ্তমান এতিয়া খোজকাঢ়ি ডাৱৰীয়া বতৰ, বৰষুণ দিব নিচিনা লাগি আছে কিন্তু এতিয়া খেল ধেমালিও আছে, সেইকাৰণে খেলিব যাওঁ. চ' বৰ্তমান আপোনালোকক দেখাম কি হয় কি নহয়. চ' মোৰ চ' গাইজ ফাইনেলি কলেজৰ পাছফালে গৈ আছোঁ ফিল্ডখনলৈ. চ' আপোনালোকক কৰোঁ কি নকৰোঁ দেখাম. চ' গাইজ বৰ্তমান আমি আজি হাৰি পেলাই বহুত ভাল লাগিলে মোৰ ভাগৰ. কি কওঁ আজি ইমান ধুনীয়া খেল খেলিছে আমাৰ প্ৰাৰ্থনাকেইটাই, কি কওঁ. Hey guys, welcome back to my YouTube channel. কিয়নো মোৰ বৰ্তমান মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ কিয়নো সেইকাৰণে যোনজনী মই কলেজটো উইক হৈ আছিলে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ কিয়নো মোৰ শৰীৰটো ইমান সুস্থ নাছিলে. চ' আজি আমাৰ গৰু বিহু. চ' আপোনালোকক সৰু চিনেমেটিক শ্বট কেইটামান দেখাম. চ' ভিডিঅ' ফালৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা থাকিলে. গোটেই বছৰটো যাতে আপোনালোকৰ ধুনীয়া আৰু গোটেই লাইফটো হেপী কৰক, এনজয় কৰক পুৰা. গাইজ ফাইনেলি চ' মই শুই উঠালে বৰ্তমান সকলো চব বনাই ৰেডি. চ' আপোনালোকক দেখাই আছোঁ. চ' গাইজ ফাইনেলি এয়া বৰ্তমান গৰু গা ধোৱা হৈ আছে বৰ্তমান. গাইজ ফাইনেলি গৰু গা ধুৱাই থকা হৈছে. চ' এতিয়ালৈকে চ' দেখাম কি কৰোঁ কি নকৰোঁ. চ' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব. চ' গাইজ ফাইনেলি বৰ্তমান এতিয়া গৰু চাটটো লৈ গৰুৰ গাত মাৰিবলৈ প্ৰস্তুতি চলাই আছোঁ. মোবাইল গৰু খেই কৰি চ' মাৰিম. চ' আপোনালোকক দেখাই আছোঁ. ফাইনেলি গাইজ পৰুৱাটো বিচাৰিবলৈ আহিছোঁ. পৰুৱাটো ওপৰত দবা এতিয়া বৰ্তমান পাই গ'লোঁ. কেইবাটাও দবা পাইছোঁ. এইফালে তাত 4টামান আছে, সেই তাতো আছে কিন্তু মই পাৰিম আপোনালোকক দেখাম পৰুৱাটো কেনেকৈ পাৰোঁ. গছত যদি উঠিব পাৰোঁ উঠি যাম. ত' গাইজ ফাইনেলি পৰুৱাটো লৈ ল'লোঁ. বৰ্তমান গছত উঠি একদম পৰুৱা কামোৰ খাই এনেকুৱা মজা লাগিলে মই কি ক'ম. এতিয়া মোক বেলেগ পৰুৱা কামুৰিলেও মোৰ তাত টেনশ্যন নাই. চাইটিক এচিডে মোৰ ভৰপূৰ হৈ গ'ল. এতিয়া ঘৰত গৈ চাফা কৰিম. চ' ব'লক দেখাই আছোঁ সম্পূৰ্ণ প্ৰচেছ. ফাইনেলি এতিয়া ৰাস্তা মাজে গৈ থকা আছে ঘৰলৈ. একদম ঘাটিয়া চব চকীয়া. চ' গাইজ যিখিনি মই পৰুৱাটো পাৰিছিলোঁ এয়া বৰ্তমান আপোনালোকক দেখাইছোঁ. এয়া এনেকুৱা দেখিবলৈ পৰুৱাটো ওচৰলৈ লৈ গৈছোঁ এয়া. চ' গাইজ ফাইনেলি দাদাৰ লগত ওলাই গৈছিলোঁ গাহৰি মাংস আনিবলৈ. বৰ্তমান দাদাৰ লগৰ ল'ৰাৰ ঘৰত কিন্তু এইটো ভইচ অভাৰ কৰিবলগীয়া হৈছে. বৰ্তমান আপোনালোকৰ লগত দেখাই আছোঁ. চ' গাইজ এয়া ফাইনেলি আমাৰ মিটিকত দিছে. চ' বিহু আগদিনাখনি আমি আমাৰ জ্যেষ্ঠ লোকক যোনখিনি এই পৃথিৱীত নাই সেই লোকক আমি সেৱা কৰোঁ. তাৰপিছত আমি অন্ন মুঠি গ্ৰহণ কৰোঁ. এয়াই আমাৰ আহোমৰ নিয়ম. ত' গাইজ ফাইনেলি আজিলৈ ইমানেই. চ' মোৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আশা থাকিলে. চ' বাই বাই নেক্সট